যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ পত্নীৰ নামত থকা বাগানসমূহ এই যে কাজিৰঙা য'ত কাঞ্চনজুৰি আছে যি সৰু পথাৰত ৰাধাকৃষ্ণ বাগান আৰু তিনিচুকীয়াৰ চানমাৰী বাগান এইবোৰ অসমৰ মানুহৰ কাৰণে কৰিছে নে আন কাৰোবাৰ কাৰণে কৰিছে? এই যে মেকডোনাল্ড লৈছে এইবোৰ আপোনাৰ ঘৰৰ কাৰণে কৰিছে নে অসমৰ ৰাইজৰ কাৰণে কৰিছে? কাজিৰঙাত বাণী গ্ৰীণ ৰিজৰ্ট, বইন্দা ইণ্টাৰনেশ্যনেল স্কুল, যিটো এটা সময়ত গুগল মেপত জলাশয় আছিলে বুলি আগতে আছিলে, যিটো আপুনি নাইকিয়া কৰি দিলে অভাৰনাইট। এতিয়া গুগল মেপত সেইটো জলাশয় স্থান বুলি কোনো বিচাৰি নাপায়, কিন্তু এসময়ত যিখন গুগল মেপ আছিলে তাত সেইটো য'ত 100 বিঘা মাটি বঙৰাত চিলিং চাৰপ্লাছ মাটি যে অধিগ্ৰহণ কৰিলে RBS ৰিয়েলটছ প্ৰাইভেট লিমিটেডৰ নামত, এইবোৰ অসমৰ কাৰণে কৰিছে নে কাৰ কাৰণে কৰিছে? মুখ্যমন্ত্ৰীক প্ৰশ্ন উত্থাপন কৰিছে। আৰু মানুহৰ মাজত এইবোৰতো চৰ্চা চলিয়ে আছে, গ্ৰীণ বাছৰ চৰ্চা, তাৰ উপৰিও DC অফিচত ইন'ভা আৰু বলেৰোৰ চৰ্চা, ৰিলায়েন্সৰ যিটো পানীৰ উদ্যোগ ইণ্ডিপেণ্ডেঞ্চ, তাতো আপোনালোকৰ পৰিয়ালৰ চৰ্চা চলি আছে, হয়নে নহয় আপোনালোকে গম পাব। মানুহৰ মাজত কিন্তু সৰব চৰ্চা চলি আছে যে DC অফিচত যদি বলেৰো লাগে তেতিয়াও হেঁচা আহে মুখ্যমন্ত্ৰীৰ ঘৰৰ পৰা, DC অফিচত যদি ইন'ভা লাগে তাতো হেঁচা আহে মুখ্যমন্ত্ৰীৰ ঘৰৰ পৰা। মই নাজানো, ৰাইজৰ মাজত চৰ্চা চলি আছে। এইবোৰ অসমৰ ৰাইজক উত্তৰ দিব লাগে যে এইবোৰ আপুনি অসমৰ কাৰণে কৰি আছে নে নিজৰ ঘৰৰ পৰিয়ালৰ কাৰণে কৰি আছে।